So you wanna go to war with me? You're talking like you think you're royalty. You think that নমস্কাৰ I'm বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰতো ভালেই। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা টিলিঙাটো বজাই দিব, একদমেই নাপাহৰিব। আৰু আজি আমি গৈ আছোঁ ফুৰিবলৈ, মানে আপোনালোকক দেখুৱাম। আপোনালোকৰ ভিডিঅ'টো সকলোকে চাই থাকিব। আমাৰ গাঁৱৰ মানে বেলেগ এটা দৃশ্য, বহুত ভাল লগা। হাই ফ্ৰেণ্ডছ, আমি এইবাৰ আহিছোঁ আমাৰ পুখুৰী পাৰলৈ। চাব পাৰে কি ধুনীয়া একদম বহুত নতুন সেউজীয়া গছ গছনি চাৰিওপিনে। পুখুৰীত আমি এইবাৰ মাছক আহাৰ দিম। আপোনালোকে ভিডিঅ'টো চাব আমাৰ হাঁহ। দুহাত ধুইলে দি মনাখান সুধি দি গেল দেখোন ভাই এক তলত গে পালাকতে মনাখান বিচাৰি মাছ কৈ যায় আহিব বুলি ভাবি আছোঁ। খাবা বহি আছোঁ ৰখি নাহি টাপত মাছ ইউটিউবত উঠাবি দেখোন। মইতো ইউটিউবত ওলাম না দুহাক দেখোন কিয় টেনশ্যন লৈছে ইমান। ফেমাছ হৈ যাবি দেখোন ইউটিউবত আহে পটাপট। ফাইনেলি এটা মাছে দেখা দিল। চাওক আপোনালোকে ঠাই দিনকৈ এইখিনিত চাওক ফাইনেলি हम मिलेंगे ना कभी सोचा আৰু এইটো হৈছে আমাৰ বনৰীগাঁও খাই মন্দিৰটো। এই হৈছে কঁঠালৰ গাছ আৰু ছাগলী আছে আৰু এনেকৈ চাওক আপোনালোকে মন্দিৰটো বনৰীগাঁও খাই। এইমাত্ৰ এটা ঘটনা হৈ গ'ল। আমি মানে ৰাস্তাৰে আহিছোঁ ইদি একৰ সাপ আগেদি অৱশ্যে একৰ সাপ মানে বহুত ভয় লাগি গৈছিল। ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ মানে ভয় লাগি গ'ল না ইমান ভিডিঅ'টো কৰা নহয়। এইখন হৈছে আমাৰ ফাৰ্ম, চাওক এইবিলাক ঘৰ ফাৰ্মৰ মানে অফিচ আৰু চাওক অফিচৰ ভিতৰতো গছ গছনি চাৰিওপিনে মানে গছ গছনি আৰু মানে মুগা সূতাৰ মানে ফাৰ্ম মুগা পলু পোহা হয় ইয়াতে। চাওক গছ গছনি ভৰা একদম সেউজীয়া। আৰু এইটো এটা ফাৰ্মৰ অফিচে হয়, মানে ইয়াতে আগতে মানে পলু পোহা এইবিলাক পোহা হৈছিল আৰু এতিয়া মানে ইয়াতে নোপোহে, এইটো মানে বন্ধ হৈ গৈছে। আৰু এইটো আছে অফিচ, মানে অফিচবিলাক আছে তেনেকৈ, কিন্তু মানে কামটো কৰা নহয় আৰু মানে পলু পোহাটো পোহা নহয়। ইয়াতে আমাৰ এই অঞ্চলৰ বহুত মানুহে মানে ইউটিউবত ভিডিঅ' বনাব আহে আৰু মানে সেই ফটো উঠোৱা আহে, গান বহুত ভাল লাগে।
আহে আৰু মানে Should've known I'd never kiss আৰু the এইবিলাক rain. গছ-গছনি চাওক আপোনালোকে চাৰিওপিনে কেৱল গছেই গছ মানে সেউজীয়া একদম প্ৰকৃতিৰ বিননি এনেদৰে মানে ইয়াত চাওক গছ-গছনিবিলাক চাওক আপোনালোকে চাৰিওপিনে গছ-গছনিৰে ভৰা এখন মানে বেলেগ পৃথিৱীখন লাগিছে আৰু মানে চকু দি যিমান ঢুকি গৈছে আপোনালোকৰ Kingdoms are চাৰিওপিনে rising কেৱল for গছেই গছ মই মানে কেমেৰা দি কিনে to দেখাত কৈছোঁ চাওক take it আপোনালোকে এইবিলাক চাওক আপোনালোকে চাৰিওপিনে গছে গছ এইবিলাকক মানে মুগা বুলি কোৱা হয় আৰু তাৰ পৰা মানে মুগা সেই বনোৱা হয় আৰু কাপোৰ মেখেলা চাদৰ আপোনালোকক মই 360 ডিগ্ৰী চাৰিওপিনে coming for the throne. Coming for the throne. আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব টাং কৰি বজাই দিব ভিডিঅ'টো বাই বাই অ' আই ৰেকৰ্ড হৈছে